কথাটো কি হ'ল এতিয়া আমি এতিয়া গৈ আছোঁ খানা এটা খাবলৈ মানে যিহেতু আমাৰ এবাৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দি আছিলোঁ মই গম পাই আপোনালোকে তো পৰীক্ষা এতিয়া বৰ্তমান এদাই হ'ল তো আমি অকল মই বুলি নহয় আৰু আমাৰ গাঁৱতে কেইটামান ল'ৰা ছোৱালীয়ে পৰীক্ষা দিছিলে মানে আমাৰ লগৰে তো সেইকেইটা এটা খানা এটা খাম বুলি ভাবিছোঁ মানে আজি পৰীক্ষা এদাই হোৱা খানা মানে পৰীক্ষা যেতিয়া দিবলৈ আছিলে তাৰ আগত মাঘৰ বিহুত এটা খানা খাইছিলোঁ তাৰপিছত এতিয়া আকৌ পৰীক্ষা এদাই বুলি এটা খানা খাইছোঁ তো আমাৰ সেইজন ছাৰ আহি বহি আছে বিঘাভকত আছে মানে খানা চানা খাই দিব লাগে মানুহ তেতিয়াহে মনবোৰ ভালে থাকে তেতিয়া যাওঁ সেইফালে পূৰা সেইফালে আমাৰ নাম মন্দিৰ ভাগ আছে সেইফালে আছে তুহিন সেইফালে আছে আমাৰ চুনুভকত গাইছ সেইফালে আছোঁ মই পূৰা এতিয়া গৈ আছোঁ চব মোবাইল দেখোন এতিয়া বাজিলে 12:30 পূৰা ধুনীয়াকৈ 12:30 আমি খানা খাবলৈ গৈ আছোঁ গাইছ বোলে মাংস চাংস আনিছোঁ এইফালে পূৰা ধুনীয়াকৈ গাইছ একদম মানে এতিয়ালৈকে মাতটো এনেকুৱা হৈ আছে কাৰণ বতৰটো গাই দিছে নে বতৰটো বেয়া যে তো সেইটো কাৰণে এতিয়ালৈকে মাতটো একদম পূৰা এনেকুৱা একদম মানে মিহি হৈ আছে গাইছ বুজি পাইছোঁ অকণমান মিহি হৈ আছে তো সেইটো কাৰণে এতিয়া গৈ আছোঁ যেতিয়া জোচটো আহিব ন অলপমান জোচটো গোটাই ল'ম যেতিয়া গাইছ ডাইৰেক্ট ৰন তো গাইছ এইফালে আপোনালোকে দেখিছে পূৰা সোৱণশিৰি নদী এখন সেইখন পূৰা সি তালৈকে আছে গাইছ এনেকৈ গৈ তেনেকৈ গৈ তালৈকে আছে গাইছ এইফালে তালৈকে বহুত দূৰলৈকে আছে মানে তালৈকে আছে গাইছ এইফালে আছে আমাৰ চুনুভকত হয় আৰু এইফালে আছে আমাৰ বাকী পণ্ডিত কেইজন এইফালে আমাৰ বিকাশ ভকতে পূৰা ধুনীয়াকৈ চৌকা কানি আছে মই মাংস বনাম এতিয়া ভাত বনাম এতিয়া এইফালে আছে আমাৰ তুহিন দাদা এইফালে আছে আমাৰ চানুদা অ' গাইছ এইফালে ডাউন আমাৰ চুনুভকতে পূৰা ধুনীয়াকৈ কাটি আছে এতিয়া পিঁয়াজ ধুব নিছে এইফালে মই পূৰা ধুনীয়াকৈ ভাতটো উঠাই আছোঁ এইফালে পূৰা জুই জ্বলি আছে গাইছ দপ হ'বতো এক্টিং কৰিব নালাগে মইহে বনাই আছিলোঁ দে গাইছ এইফালে পূৰা ফাইনেলি আমাৰ মাংস পূৰা মজাকৈ ৰেডি আছে এইখিনি পিঁয়াজ লাষ্টত দিবলৈ থৈ দিছোঁ অলপমান এতিয়া এইফালে পিঁয়াজ পূৰা মাংস একদম পূৰা মজা গাইছ বনাইছে কোনে কওক না মই নকওঁ মই আপোনাক খালি এইফালে পূৰা ধুনীয়াকৈ মাংস পূৰা দপকৈ উতলি আছে গাইছ দপ এইফালে ভাতখিনি কাঢ়িটো আছে গাইছ ধুনীয়াকৈ খালি গাইছ কথাটো বেয়া হ'ল এইফালে মোৰ যেনিবা পহু এটা কামুৰি দিলে গাইছ এইফালে একো নাই গাইছ ডাইৰেক্ট ৰন ঠন এইফালে তুহিন আছে পূৰা খোবা বনাল আৰু কোনোবা এটা আহি আছে ডকাই পূৰা কাপোৰ চাপৰ পূৰা নহৰু গুচাই আছে বিঘাত আপুনি কি ক'ব দুআষাৰ মই একদম তোমাক ভাল পাওঁ পূৰা গাইছ একদম পূৰা দি আছে গাইছ মাংস উতলি আছে মাংস উতলি থাকিব একদম পূৰা গাইছ ফৰ্মত আলুখন সিজাই আছোঁ গাইছ এতিয়া এনেই বৰ্তমান আমি এনেই নদীখনৰ পাই ঘূৰি ফুৰিছোঁ মানে চাইছোঁ বাকী আমাৰ ভকত দুজন মানে এফালে গৈছে ওলাই কিবা মানে গিলাচ নানিলে মানে গিলাচ আনিবলৈ গৈছে তাৰপিছত এইফালে ডিছপাত দুটা মানে চাইছোঁ গাইছ এতিয়া চাওক না গাইছ দেখুৱা বস্তু এইফালে পূৰা একদম তালৈকে আছে ইটা ভাটা দিছে নাই তাৰ পূৰা ধোঁৱা জ্বলি আছে পূৰা ইটা ভাটাত আৰু এইফালে পূৰা বস্তু গাইছ ৱাও আৰু এইফালে গাইছ ঔটেঙা আছে ঔটেঙা খোপাত আমি মানে ঔটেঙা নিবলৈ আহিছোঁ গাইছ ঘৰলৈ লাগে আছে কিনে চাওক না এই পূৰা মাথাই বান্ধিব চাগে সি তেনেকৈ সেই আগত যে আছে যে সেইখিনি পূৰা সেই যেনেকৈ বান্ধি আছে নদীখনৰ চাইডে চাইডে মাথাই ওপৰত দি আছে মানে মাটি নখহিবলৈ আৰু সেইফালে দেখিছে নাই পূৰা ইটা ভাটাত ধোঁৱা ওলাই গৈছে গাইছ এয়াৰ পলিউশ্যন সেইখন নদীখন পূৰা বুম গাইছ ধুনীয়াকৈ পূৰা মাংস আমাৰ সিজি গ'ল এতিয়া মই ভাত লৈ লৈছোঁ এইফালে মানে খাব পৰা হৈ গ'ল আৰু ডেটছ পইণ্ট এইফালে মাংস খাব পৰা হৈ গ'ল এইফালে মই এইফালে চুনুভকতে গান লগাই আছে পূৰা ভাত চামনে কিবা এটা কোৱা ভাত মাংস এনেকুৱা হৈছে ডকা চাৰে তুহিন কেনে বিকাবতে ফটো মাৰি আছে পূৰা ৰ'ব এইফালে নিবিড় আছে এইফালে মই গাই ধুনীয়াকৈ ৱাও